আজি ৰাতিপুৱাতে মই আপোনালোকলৈ ভিডিঅ' বনোৱাৰ কাৰণ এটাই আছে, কাৰণ হিমন্ত বিশ্ব শৰ্মাচাৰীয়ে প্ৰতিটো আত্মসহায়ক গোটৰ সদস্যবিলাকক 10,000কৈ পইচা দিয়াৰ কথা ঘোষণা কৰা হৈছিলে। তাকে প্ৰতিটো পঞ্চায়তৰ প্ৰতিগৰাকী সদস্য পঞ্চায়তত উপস্থিত হ'ব কোৱা আছিলে। সেইকাৰণে প্ৰতিগৰাকী সদস্যাই নিজৰ নিজৰ পঞ্চায়তত গৈ নিজে নিজে ফৰ্মখন আনি ফিল আপ কৰিবৰ কাৰণে সকলোকে মতা হৈছিলে পঞ্চায়তে। আজি আমাৰ নাহৰকটীয়া চচনি বৰপাম পঞ্চায়তত আজি কিমান মানুহ হৈছে আপোনাক মই তাকে দেখাবলৈ আপোনালোকক ভিডিঅ' বনালোঁ। চাওকচোন, চাওকচোন বাৰু, মুখ্যমন্ত্ৰী ছাৰে একদম মানে এইটো প্ৰদান কৰা 10,000 টকা প্ৰতিটো গোটক দিয়া সদস্যবিলাক চাওক আপোনালোকে দেখিছেনে? এইকেইজনী আমাৰ পঞ্চায়তৰ হয় দেই, আমাৰ এপাদৌ খুৰীদৌ বাইদেউ গোটেইবিলাক একদম ফুলনি বাৰীতে যোনে য'ত পাইছে তাতে বহিছে আৰু ক'বলৈ বাকীয়ে নাই। দেখিছেনে কিমান মানুহ? চাওকচোন আপোনালোকে, মানুহৰ অভাৱে নাই। এতিয়া কোনে কিমান 10,000 পায় দেই, ইয়াত কিমানক দিব চাওকচোন বাৰু। ইমান মানুহক কেনেকৈ ইমান 10,000কৈ দিব দেখাই আছোঁ ৰ'ব, চবফালে দেখাই দিছোঁ। একদম মানে এইখিনিতো ক'বলৈ বাকী নাই, পোৱাখিনিয়েতো গ'লগৈ। ইমান মানুহ, এইকেইজনী আমাৰ গোটৰ সদস্য, এইজনী আমাৰ প্ৰেচিডেণ্টগৰাকী, এইগৰাকী দেখিছেনে গাইজ? বিনামূলীয়া ফ্ৰীকৈ পইচা দিয়া বুলি ক'লে সকলো ৰাইজ আহে। দেখিছেনে? তাকে মোৰ লগতে ময়ো আহিছোঁ। দেখিছেনে গাইজ? আহি আছে আমাৰ মন্ত্ৰীজনী, দেখিছে চাওক। এইখিনি বাহিৰে ভিতৰে গোটেই মানুহে মানুহ। তোমালোকে ৰেডি হৈ থাকা দেই, গোটেই গোটটো। মই আহি আছো। কিন্তু আহি লওক একদম ৰাস্তাৰ পৰা দেখাইছো আপোনালোকক কিমান মানুহ হৈছে চাওকচোন। এইটো আমাৰ মনোজ দা পইচা লগাইছে নেকি আপুনি? আহিলা? ঐ আহিলোঁ, নাই হোৱা। কালিহে খাম আমি।